হেই গাইছ, কি খবৰ? আশা কৰিছোঁ সকলো ভাল আৰু মই ভাল। তো বহুত দিন হৈ গ'ল মই ভিডিঅ' বনোৱা নাই, একদম একমাহৰ ওপৰতে হ'ল মই ভিডিঅ' এটাও দিয়া নাই, মানে লং ভিডিঅ' আৰু শ্বৰ্ট ভিডিঅ' বাৰু মোটামুটি দি আছোঁ এটা দুটা আগৰ। তো বেছে একদম নাপাব। আৰু মই এতিয়া বৰ্তমান আছোঁ সৰু পথাৰত, আৰু আগৰ শ্বৰ্টটো চালে গমেই পাব। মই মানে সৰু পথাৰ অহাৰ কাৰণটো হৈছে মহাৰ লগত মই কাম শিকিব আহিছোঁ, মানে ইলেক্ট্ৰিকৰ কাম কৰে মহাই, তো ময়ো লগত থাকি অলপ চলপ শিকিম। আৰু মানে 15-16 দিন পিছত আৰু কলেজো খুলিব। 15-16 দিনো নাই, 10-12 দিনমান আছে, তাৰপিছত মই ঘৰে যাম আৰু ভাবিছোঁ। আৰু ভালো নালাগে, মানে মাক এৰি কিনে থাকিব মনে নাই ক'তো। সেইকাৰণে মই ভাবিছোঁ এই 2-3 দিনৰ ভিতৰতে যাব পাৰোঁ ঘৰ। তাৰপিছত যাব লাগিব কলেজতো। 1 তাৰিখৰ পৰা কলেজো খুলিব। মানে আজি গোটেই দিনটোত বৰষুণে দিলে, চাব পাৰে এইফালে পুৰা তিতি আছে, অৱস্থা নাই, একদম পুৰা বৰষুণ মানে। আৰু ইয়াততো বৰষুণ নহয়, মানে আমাৰ ফালে পুৰা বৰষুণ দিয়ে আছে কেইদিন ধৰি। আজি মানে ইয়াত অলপ ভালকৈ দিলে। এইফালে চাব পাৰে পথাৰকেইটা আজিয়ে তিতিলে, মানে নহ'লে একদম শুকান। আৰু মানুহে এবাৰ ধান খেতিও কৰা নাই এইফালে, মানে আমাৰ ফালেতো ঠিকেই আছে, লগালে মানুহে ধান চান একদম হৈছেও ধুনীয়াকৈ, কঠীয়া পেলাই লগালে। আৰু এইফালৰ অৱস্থা নাই একদম। আজি গাইছ মানে কামত একদম যাব পৰা নাই বৰষুণটোৰ কাৰণে। আৰু কালি পৰহিটো আছিলে কাম, আজি একদম নাই। তো আজি থাকিলেও যাব নোৱাৰিলোঁ হয়। তো ঠিকে আছে বাৰু, নাইও কাম। আৰু মহা গ'ল বাৰু, অলপ আগতে গ'ল টাউন ফালে অলপ বজাৰ কৰিব। কাৰোবাৰ যদি কাম চাম থাকে মাতিব, একদম ইলেক্ট্ৰিকৰ কাম বা টিভি বনোৱা কাম। চব ফালে গাইছ লছ হৈ আছে, মানে কামটোও কৰিব লাগে, মানে পইচাৰো প্ৰব্লেম। কি ক'ব গাইছ, ইমানো মানে হেভি ঘৰত নহয় যে এফালে কৰিলে এফালে হৈ যাব। আৰু মানে অলপ ডাঙৰো হৈছোঁ না, 2nd ইয়াৰ পাছ কৰাৰ পিছত মানে অলপ প্ৰব্লেমেই হৈ যায়। কিবা এটা নিজে কৰিবই লাগে হাত খৰচৰ কাৰণে। এনেতো খোৱা চোৱা নালাগে বাৰু, কিন্তু নিজৰো কিবা কিনা চিনা এনেকুৱা লাগে আৰু পকেট খৰচ আৰু। তো ৰানিঙৰ ফালে দিলে ৰানিঙে হৈ থাকিব, বেলেগ ফালে দিলে বেলেগ ফালে, মানে যিকোনো এফালে ফ'কাছ কৰিব লাগিব। তো মই এফালে ভাবিছোঁ, মই কামকেইটা অলপ শিকিলে আমাৰ ফালে অলপ কৰিব চলিব পাৰিম, আৰু অলপ মানে পইচাও পাম তেনেকুৱা বুলি ভাবিছোঁ। কিন্তু মোৰ ৰানিঙতো লছ হৈ আছে, ৰানিঙো কৰিব নোৱাৰিছোঁ ভালকৈ। এইফালে কমফৰ্টেবল নালাগে, মানে এই সৰু পথাৰ ষ্টেডিয়ামটোত মানে আমাৰ পেহী ল'ৰা এটা আছে আৰু মই আছোঁ, মানে ইমানো ভাল নালাগে। কথা চথা পাতিবও কাৰো লগত নোৱাৰোঁ, চিনাকি নাই। তো সেইকাৰণে তো ঘৰতে যাম বুলি ভাবিছোঁ। ঘৰত গৈ একদম ৰানিং চানিং ভালকৈ কৰিম, আৰু এফালে ফ'কাছটো কৰিম, মানে ৰানিঙৰ ফালে। কৈ দিছোঁ আগতে, পাছটো কৰাটো মানে দৰকাৰ। আৰু অগ্নিবীৰৰ ৰিটাৰ্ণটো ফিজিকেলটো যেনেকুৱা হ'লেও এইটো বছৰত ওলাই ল'ম, আৰু সেইটো বুলি ভাবিছোঁ। কি হয় এইটো বছৰত চব পঢ়া শুনা কমপ্লিট কৰি, বাকী ফিজিকেলতো ভালকৈ মানে টাইমিংটো আনিব লাগিব 1600 মিটাৰৰ। চাওক আকৌ বৰষুণটো আহি গ'ল। আৰু এইফালে মই মহাহঁতৰ পকা ঘৰত সোমাই গ'লোঁ, মানে মহাহঁতৰ ঘৰো বনাই আছে একদম নতুনকৈ, এইফালে চাব পাৰে। এইফালে চাওক, আৰু মহা মানে ইলেক্ট্ৰিকৰ কাম কৰেতো, তো আপোনালোকক দেখাব বলক। এইফালে টিভিৰ কিটকেইটা আছে বনাই, এইফালে চাব পাৰে একদম ধুনীয়াকৈ। মোকো দেখাইছে বাৰু এইকেইটা মাল্টিমিটাৰত চেক কৰা, এইফালে বস্তু আছে। তো আপোনালোকক বেলেগ ভিডিঅ'ত একদম ধুনীয়াকৈ কম গাইছ। এইফালে চাব পাৰে টিভি চব খোলা আছে একদম। এইফালে চাওক গোটেই টিভি চিভি এইফালে আছে। মাৰ কথা মানে বহুত মনত পৰি থাকে গাইছ, মানে বেলেগে আৰু কি ক'ম, মই থাকিবই নোৱাৰোঁ ক'তো ভালকৈ গ'লে। খালি ঘৰৰ কথা মনত পৰি থাকে, মাৰ কথা মনত পৰি থাকে। দূৰত থাকিবই নোৱাৰোঁ, তথাপিও কিবা এটা ভাল কৰিব হ'লে দূৰত থাকিবই লাগিব। আৰু গাইছ আপোনালোকক মানে কি ক'ম, মোৰ চেনেলটো একদম ডাউন মাৰি দিছে, একদম ৰিচটো মানে এনেকুৱাই ডাউন মাৰিছে। ওপৰত উঠিবলৈ হ'লে আকৌ 0ৰ পৰা আৰম্ভ কৰিব লাগিব। আপোনালোক মৰম কৰিলে তেতিয়া ভিডিঅ' বনাবলৈ মন যাব। একদম মানে ছাবস্ক্ৰাইবে নকৰে, লাইকো নকৰে, কমেণ্টো নকৰে, তো মই কেনেকুৱা ভিডিঅ' বনাম? আপোনালোক অলপ সাহস দিব লাগিব, উৎসাহ কৰিব লাগিব, তেতিয়াহে অলপ মন যাব ভিডিঅ' বনাবলৈ। আৰু গাইছ বৰষুণটো মানে কি ক'ম, এইফালে চাব পাৰে একদম আহি গ'ল। আৰু এইফালৰ পৰা ভিউটো বহুত ধুনীয়া, চাব পাৰে এইটো ভিউটো মজা। তো গাইছ আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ'টো একদম নৰ্মেল এটা ভিডিঅ' আছিল, কোনো ব্লগ নহয়। অলপ মানে আপোনালোকক ক'বলৈ ভিডিঅ'টো বনাইছোঁ, মানে মই ক'ত আছোঁ, কেনেকৈ আছোঁ, কি কাৰণে আহিছোঁ। তো আজিৰ ভিডিঅ'টো ইমানে আছিল। থেংক ইউ ফৰ ৱাচিং।